জুনু 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 জুনুকা রাতির এন্ধার জুনুকা জুনুকা নাম জুনুকা কামোৰ হৰাই তোলাৰ যেনেকৈ ৰাতিৰ নিশাজুৰিকে পোহৰাই ভাঙি যোৱা ঘৰখনি জুনুকাই পোহৰাই। সেইকাৰণে ককাইদেউ নাম ৰাখিছিল জুনুকা। জনকেই ককাইক যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে জোনাকীক কোনো একো কৰিব নোৱাৰে। সেয়াই জোনাকীৰ ককাইকৰ প্ৰতিশ্ৰুতি। ৰাতিৰ এন্ধাৰত জুনুকা মোৰ প্ৰতিশোধ। জুনুকা জীয়াই থাকিব তেতিয়ালৈকে মই শান্তি নাপাম। ৰাগিনীৰ বাবে মোৰ বৰ চিন্তা হৈছে। য'তে ত'তে নিচাযুক্ত দ্ৰব্য নিৰ্মাণ কৰি থাকে। তহতে মুখ এৰি কলিও মা দেউতা নাই আজি আন্ধাৰ হয় মৰমৰ ঘৰখন কেনেকৈনো পোহৰাম ঘৰখনি দেউতাৰ মৰম নুপুৰাকৈ কৰিম কেনেকৈ ভণ্টিক ডাঙৰ কৰিম কেনেকৈ ভণ্টিক ডাঙৰ তোৰ নাম ৰাখিছিলে জুনুকা নাম ৰাখিছিলে জুনুকা। এখোজত দুখোজত কৰি কৰিছিল ডাঙৰ এতিয়া তই ডাঙৰ হলি জুনুকা মৰমৰ জুনুকা এনেকৈ মন মাৰি বহি নাথাকিবি কৈচোন কি লাগে কৈচোন কি লাগে তোৰ যদি দেইচোন মৰম অকমান দেইচোন যদি দেইচোন মৰম অকমান মাত যদি মাত চোন জুনুকা বুলি মৰমত মাত চোন মাত যদি মাত চোন জুনুকা বুলি মৰমত মাত চোন মৰম দিম তোক মৰম
আছে তোর মদতা জুনুকা, ইমান অন্ধকাৰ নিশা তই ইয়াত অকলশৰে কি কৰি আছ? জুনুকা হৈ পোহৰ দিব খুজিছ নেকি? ককাইদেউ, তইতো ৰাখিছিলি মোৰ নাম জুনুকা, কিন্তু ককাইদেউ মোৰ নামটো কিয় জুনুকা ৰাখিছিলি? তোৰ নামটো কিয় জুনুকা ৰাখিলো জান? এদিন হঠাতে মা দেউতাৰ অকাল মৃত্যু হ'ল, আৰু মা দেউতাৰ মৃত্যুৰ আগৰ দিনা তোৰ জন্ম হৈছিল। তেতিয়া মই 12-13 বছৰীয়া আছিলো। মই কি কৰিম একো ভাবি পোৱা নাছিলো। যিদিনা তোক ঘৰলৈ আনিছিলো সেইদিনা আন্ধাৰ হৈ থকা ঘৰখনি পোহৰ যেন লাগিছিল, যেন কোনোবা এজনী জুনুকা আহি ঘৰখন পোহৰাই পেলোৱা যেন লাগিছে। সেইকাৰণে তোৰ নামটো ৰাখিছিলো জুনুকা। জুনুকা, কি মোৰ জন্মৰ পিছদিনা মা দেউতা ঢুকাইছিল? এনেকৈ নিচা কৰি থাকিলে জীয়াই থাকিবনে? ডাঙৰ ভনীজনীও এনেকৈ গুচি গ'ল, তাইও যদি এনেকৈ গুচি যায় মোৰ কি হ'ব? মই কাৰ ভৰসাত অকলশৰে জীৱন কটাম? ৰাগিনী, তই সদায় এইবিলাক বেয়া বস্তু কিয় খাই থাক? তই মোৰ কথা এবাৰো নাভাব? হৰে কৃষ্ণ, তই সদায় সদায় এইবিলাক কিয় কৈ থাক? আৰে আৰে মই তোৰ পইচাৰে খোৱা নাই নহয়। আৰে মই মোৰ পইচাৰে খাইছো। মই খাওঁ নাখাওঁ এইবিলাক মোৰ কথা। মই মোৰ কথা ভাবি কোৱা নাই, যেনে মোৰ দুৰ্ভাগ্য, কি কৰিম? দুই নম্বৰী ব্যৱসায়ৰে ইনকাম কৰা টকাৰ মূল্য থাকে জানো? এবাৰ পাৰ যদি সৎ পথত থাকি ইনকাম কৰি চাবি, এই টকা পালেও কিমান সুখ জানিবি। তই মোৰ টকা দেখি জ্বলিছ ন? সেইকাৰণে তই আবুল তাবুল বলকি আছ। মই তোৰ টকা দেখি জ্বলা নাই, আৰু সেনেকুৱা টকা উপযাচি দিলেও মোৰ একো প্ৰয়োজনো নাই। আৰু তই সেই টকাখিনি লওঁ বুলি মোৰ মনটো নকৰ, আৰু সেই টকা মোক উপযাচি দিলেও
মই বুজিলো তই মোৰ উন্নতি হোৱাটো নিবিচাৰ তাকো নিজৰ ভনীজনী উন্নতি হোৱাটোৱে তই নিবিচাৰ তোক কেতিয়াবা অকলশৰে পালে পাৰ মুচুকা দি মাৰি পেলাম মানুহজনে অকলশৰে তাতে কি কৰি আছে তাতে কান্দি থকা যেনো লাগিছে আপুনি ইয়াত অকলশৰে কিয় কান্দি আছে আকৌ ইমান নিজান ঠাইত যিডাল গছৰ তলত মানুহ আহিবলৈ ভয় কৰে সেইডাল গছৰ তলত আপুনি কান্দি আছে মই নাজানো আপুনি কোন নাজানো আপুনি মোক এইবিলাক কথা কিয় কৈ আছে যেন আপুনি সমভূমি হৈছে আৰু মোক যেন আপুনি সান্তনা দিছে এই মোৰ কাৰণে ভাগ্যৰ কথা আজিলৈকে মোৰ ঘৰখনৰ পৰাই সুখ নাপালো তেনেস্থলত আপুনি মোক সান্তনা দিছে মোক সাহস দিছে প্ৰেৰণা দিছে ক'ব গ'লে আপুনি মোক জীয়াই থকাৰ উৎসাহ দিছে এইবিলাক বাদ দিয়ক মোৰ লগত বলক আপুনি তাতে অকলশৰে কিয় কান্দি আছে তাতে আপুনি ঘৰৰ পৰা সুখ নোপোৱাৰ কথা ক'লে যে কথাষাৰ বুজি নাপালো মানে কি ক'লে মই কথাষাৰ বুজি নাপালো আচলতে মোৰ ভনী দুজনী আছিল ডাঙৰ ভনীজনী মৰি থাকি কোনে 2 নম্বৰী ব্যৱসায় কৰি তাতে নিচাযুক্ত দ্ৰব্য সেৱন কৰি থাকোঁতে ধৰা পৰি পুলিচৰ হাতৰ পৰাই পলাবলৈ চেষ্টা কৰোঁতে তাইক এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ল সৰুজনীও ডাঙৰজনী ভনীকৰ দৰে সৰুজনীও একে সংগ্ৰাম কৰিবলৈ ল'লে কিন্তু আপুনি সিহঁতক শাসন কৰিবলৈ নোৱাৰিলে কিয় ই মোক শাসন কৰিবলৈ আহে ইয়াকতো মাৰিমে কিন্তু তাৰ আগতে জুনুকাক মাৰিব লাগিব চৰি মই জুনুকাক নামাৰি তাইক মোৰ দৰে ড্ৰাগছ ইডিট কৰি পেলাম আৰু মোৰ বিৰুদ্ধে গ'লে তাইৰো বিপদ হ'ব পাৰে শাসন কৰিছিলোঁ কিন্তু সিহঁতে মোৰ শাসনবোৰক গুৰুত্ব নিদিলে যদি খাবলৈ হাক দিওঁ তেতিয়াহ'লে মোক কি কয় জানো আৰে তোৰ পইচাৰে খাইছো নেকি আৰে মই মোৰ পইচাৰেহে খাইছো বেয়া নাপায় যদি আমি দুয়ো বন্ধু হ'ব পাৰিমনে নিশ্চয়
বহুত চেষ্টাৰ ফলত আজি মোৰ চাকৰিটো হৈ গ'ল। পাহৰি গৈছিলো, বন্ধুক এটা ফোন কৰো। হেল্ল' বন্ধু। বহুত চেষ্টাৰ ফলত আজি মোৰ চাকৰিটো হ'ল। বহুদিনৰ চেষ্টাৰ ফলত আজি মই DC স্থানত লাভ কৰিলো। থেংক ইউ। তেতিয়াহ'লে ঠিক আছে, ৰাখিছো। গুড বাই। এতিয়া ঘৰলৈ যাই জুনুকাক এটা ছাৰপ্ৰাইজ দিওঁ। কোন তই আৰু মোক ইয়ালৈ কিয় আনিছ? তই এতিয়া চিনি পাইছতো তই? এৰি দে। আৰু মই কোন চিনি পাই গলি নহয়? তোক আৰু চিনি পাবলৈ বাকী নাই ৰাগিনী। এইবাৰ তোক মই চেৰৰ ভাত খুৱামেই। আৰু যদি এনেকুৱা কিবা এটা কৰ নহয়, তেতিয়াহ'লে আজিতকৈও বেয়া অৱস্থা কৰি পেলাম মই। আৰু যদি ৰাতিৰ এন্ধাৰত জুনুকা, জুনুকা, এন্ধাৰ নিশাৰ পোহৰ, তুমি আহি ভৰাই দিয়া মোৰ অন্তৰ। জোনাকী বতাহত মৰমৰ সুৰ, তোমাৰ নামতে। ৰাতিৰ এন্ধাৰত জুনুকা, জুনুকা, এন্ধাৰ নিশাৰ পোহৰ, তুমি আহি ভৰাই দিয়া মোৰ অন্তৰ। জোনাকী বতাহত মৰমৰ সুৰ, তোমাৰ নামতে। জুনুকা, এনেকৈ দৌৰি দৌৰি আহিছ কিয়? আৰু এনেকৈ চিঞৰিছ আছে? মোক নিজা জোতাত দ্ৰৱণ খুৱাব বিচাৰিছিল। আল্লাহ, আজি মোৰ হাতৰ পৰা এজনে সাধাৰণ ছোৱালী পলাই গ'ল। তাই যদি সকলো কথা কৈ দিয়ে, মোৰ কি হ'ব? কেইদিনমানৰ বাবে মই পলাই থাকিব লাগিব।
ঝুমকা আগৰ কবিনে তো ককাইদেউ আজি যদি মোক ড্ৰাগছ এডিট কৰি মাৰি পেলালে হয় মোৰ সন্মানবোৰ গুচি গ'লে হয়। এইবিলাক বাদ দে হৈ যোৱা কথাবোৰ ভাবি কিবা লাভ হ'ব? হ'বলগীয়াবোৰতো হৈয়ে গ'ল, কিন্তু তোৰ জনে এনেকুৱা অৱস্থা কৰিলে তাকতো বিচাৰি উলিয়ামে। এতিয়া অকণমান টোপনি মাৰ। অকণমান টোপনি মাৰ। চিনুকা, তোক এটা কথা সুধো। কি কথা ককাইদেউ? তাই তোক টাৰ্গেট কৰাৰ কাৰণ কি? নে তাইৰ লগত তোৰ কিবা শত্ৰুতা আছে? নাই ককাইদেউ, তাই মোৰ সৰুকালৰে পৰা ভাল বান্ধৱী আছিল। তাই আৰু মই মন খুলি কথা পাতিছিলোঁ, কিন্তু তাই এদিন এখন দোকানৰ পৰা এটা লেপটপ চুৰি কৰি আনিছিল। তাইক মই এটা চৰ মাৰি দিছিলোঁ আৰু সেইদিনাৰ পৰাই তাই মোৰ ওপৰত প্ৰতিশোধ ল'বলৈ বিচাৰি আছে। তাৰ মানে তই তাইক মাৰাৰ তাই তোক প্ৰতিশোধ ল'ব বিচাৰিছে। আজি মই ইমান দিনে ভুল কৰি থকা তাৰে মই ভুলৰ শুধৰণি কৰিবলৈ যাম, কাৰণ মই এজন অপৰাধীক মোৰ ভণ্টি হিচাপে চাই থাকিব নোৱাৰো, আৰু মই মোৰ ভণ্টি বুলি আৰু এজনী অপৰাধীক পুলিচৰ হাতত গতাই নিদি মই যদি আশ্ৰয় দি থাকো, তেতিয়াহ'লে এজনী অপৰাধীক আশ্ৰয় দি থকা হ'ব। জুনুকাবোৰে দেখোন ৰাতিৰ এন্ধাৰ জুৰিক পোহৰাই তোলে, কিন্তু মই দেখোন জুনুকা হৈ মোৰ ঘৰখনিক অন্ধকাৰলৈ ঠেলি দিছো। যদি মোক ড্ৰাগছ এডিট কৰি পেলালেহেঁতেন, তেতিয়াহ'লে এই ঘৰখনিৰ বা মোৰ ককাইদেউৰ সন্মানবোৰ থাকিলহেঁতেন নে? নাই, মই ৰাতিৰ আন্ধাৰত জুনুকা হৈ ভৰ দিবই লাগিব। বৰুৱা,
আলমাৰীত এটা 2005 চনৰ চুৰি কেছৰ ফাইল আছে, বিচাৰি থৈ দিয়ক। ছাৰ, মই এটা কেছ দিবলৈ আহিছিল। কাৰ ওপৰত? আৰু আপুনি মোক ছাৰ বুলি মাতিব নালাগে বন্ধু। বন্ধু বুলি মাতিলেই হ'ল। দুটাৰ মাজত ছাৰ শব্দটো সোমালে বন্ধুত্বৰ শব্দৰ অৰ্থ কি হ'ব? বন্ধু, মই মোৰ ভনী ৰাগিনীৰ ওপৰত কেছ দিবলৈ আহিছিল। তাই য'তে আছে তাৰ পৰাই আনি জেলত সোমাই থৈ দিয়ে। ছোৱালীৰ বা এইবিলাক মানুহৰ সমাজত স্থান নাথাকে, কেৱল স্থান থাকে কাৰাগাৰত। ঠিক আছে, তোমাৰ কেছটো ৰাখিলো বন্ধু। মই আৰু কিমান দিন ইয়াত লুকাই চুৰি কৰি থাকিম? ইমান সহজতেতো সি কেছটো এৰিব নহয়। চাওঁতে চাওঁতে 20টা দিন পাৰ হৈ গ'ল। আৰু এদিন হঠাতে ৰাগিনীৰ খবৰ আহিল। হেল্ল', মই DC পুলিচ অফিচাৰে ক'লো। কি? ঠিক আছে, মই যাই আছো। ৰাগিনী, আজিতো তই ধৰা দিবই লাগিব। ভাবিছিলি নেকি তই পলাই হাৰিব পাৰিম বুলি? হেল্ল', কও। কি? ইয়ালৈ পুলিচ আহিছে? নাই, মই এতিয়াই পলাই যাব লাগিব। মাননীয় DC পুলিচ অফিচাৰ, আপোনালৈ লিখা এখন চিঠি। মই ৰাগিনীয়ে ক'লোঁ। এইখন চিঠি DC পুলিচ অফিচাৰলৈ লিখিছোঁ। আপুনি মোক বিচাৰি থাকি লাভ নাই, কাৰণ মোক আপুনি বিচাৰি নাপায়। মই জানো আপুনি দুটা ৰাগিনীক বিচাৰি আছে, কিন্তু এটা ৰাগিনীক বিচাৰি লাভ নাই। DC পুলিচ অফিচাৰ, সেই দুটা ৰাগিনী ময়েই। আপোনাৰ বন্ধুৰ ভনীয়েক ৰাগিনী। জুনুকাক ড্ৰাগছ এডিক্ট কৰিব বিচৰা জনো ময়েই। ইটি DC পুলিচ অফিচাৰ, ক্ৰিমিনেল ৰাগিনী। তই মোক চেলেঞ্জ কৰিছ ৰাগিনী, এইবাৰ তোৰ ৰক্ষা নাই। তোক যেনেকেই নহওক মইতো বিচাৰি উলিয়ামেই। বৰুৱা, আপুনি অসমৰ যিমানকেইখন থানা আছে সকলো থানাতে জনাই দিয়ক ৰাগিনীৰ এড্ৰেছ উলিয়াব লাগে। আৰু কৈ দিয়ক DC পুলিচ অফিচাৰৰ কাৰ হাৱৰদাৰ
বাইদেউ তোৰ বৰ কষ্ট হৈছে ন তোৰ বাবে এখানি কষ্ট সহ্য কৰিব পাৰো মই জুনুকা কিন্তু ককাইদেউ অলপ সময় হেল্ল' বৰুৱা ক কি ঠিক আছে মই থানালৈ যাই আছো জুনুকা মই এতিয়া যাব লাগিব কিন্তু ককাইদেউ কলৈ যাও তই তোৰ লগত পৰা অভদ্ৰামীৰ প্ৰতিশোধ ল'ব যাম তই তই বৰ পলাই হাৰিব পাৰিম বুলি ভাবিছিলি ন কিন্তু যেতিয়ালৈকে ডিচি পুলিচ অফিচাৰ জীয়াই থাকিব তেতিয়ালৈকে এইখন সমাজত দুৰ্নীতি হ'ব দিব নোৱাৰো যেতিয়া তোৰ আগতে তোৰ ভনী জুনুকাক মাৰি পেলাম তেতিয়া না গম পাবি এখন সমাজত দুৰ্নীতি হ'ব দিব পাৰি নে নোৱাৰি সেই অপন বাদ দে তই আৰু তই মোৰ ভনী জুনুকাক মাৰাৰ কথা ভাবিছ তই সপোনবোৰ বাস্তৱ কেতিয়াও নহয় ইয়াৰ পৰা ওলাব পাৰিলেহে মাৰিব পাৰিবি আৰু পুলিচ ডিচি অফিচাৰে দুবাৰকৈ চান্স নিদিয়ে মাত্ৰ এবাৰহে চান্স দিয়ে কেইদিন জেলত সোমাই থাকিম 5 দিন বা 10 দিন তাৰ পাছত আকৌ ওলাই যাম ওলাই যাই মই ড্ৰাগছ খাম নিচা কৰিম আৰু ব্যৱসায় আৰম্ভ কৰিম সাপ্লাই দিম আৰু কাৰোবাক হত্যা কৰিম তোৰ ভনী জুনুকাক টাৰ্গেট কৰিম জুনুকাক মোৰ আগতে মোৰ ভৰি জুনুকাক মাৰাৰ কথা কৈছ এবাৰ তই ৰেহাই নাপাবি ৰাগিনী ভাবিছিলো অকমান ৰেহাই দিব পাৰি ৰেহাই নিদিওঁ মই মোৰ ভনী জুনুকাক মাৰিব খোজাৰ দৰে তই নিজৰ ককাইৰক মাৰিব পাৰ তেতিয়া আৰু এটা অপৰাধ যোগাবলৈ দিয়া হ'ব আজি মই এই অপৰাধৰ মুক্তি দিব বিচাৰো তই মোৰ বন্ধুৰ ভনীয়েক বুলি তোক ৰেহাই দিব খুজিছিলো এমাহ দুমাহ জেলত থকাৰ পিছত উলিয়াই দিম বুলি ভাবিছিলো কিন্তু আজি তোক এখন পৃথিৱীৰ পৰাই মুক্তি দিম মই ৰাগিনীৰ ককায়েকে ক'লো জুনুকা ককায়েৰে কবা মই আৰু ওচৰে পাজৰে নাই এখন নিজান ঠাইলৈ গুচি গ'লো মোৰ বন্ধু আৰু মোৰ ভনীক এৰি গুচি গ'লো তোমালোকক এটা কথা ক'বলৈ ৰৈ গ'ল আচলতে মই বৰদেউতাৰ ডাঙৰ ল'ৰা তোমালোক মোৰ ভাইটি ভণ্টি এটি তোমালোকৰ ককাইদেউ মনত ৰাখিবা